নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আমি সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰোঁ। আমি যিমানবোৰ মানুহে ভগৱানক প্ৰাৰ্থনা কৰোঁ, তাৰে ৯৯% মানুহে বন্ধুসকল ভগৱানক আশাত প্ৰাৰ্থনা কৰে। কিছুমানে ধন সম্পত্তি টকা পইচাৰ আশাত প্ৰাৰ্থনা কৰে, কিছুমানে চাকৰিৰ আশাত প্ৰাৰ্থনা কৰে, কিছুমানে সন্তানৰ আশাত, কিছুমানে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত প্ৰাৰ্থনা কৰে। মানে বন্ধুসকল বিভিন্ন ধৰণৰ আশাত ভগৱানক এই ৯৯% মানুহে প্ৰাৰ্থনা কৰে। আৰু তাৰে কিছুমান মানুহৰ আশা ভগৱানে পূৰণ কৰে আৰু কিছুমান মানুহৰ আশা হৈ থাকি যায়। কিয় ভগৱানে আমাৰ সকলোৰে আশা পূৰণ নকৰে? আমি কৰা ভগৱানক প্ৰাৰ্থনা শুদ্ধ হোৱা নাই নেকি? যদি আমি কৰা প্ৰাৰ্থনা শুদ্ধ হোৱা নাই, তেনেহ'লে কেনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে? এই গোটেই কথাখিনি বন্ধুসকল আজি ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল, আমি এটা কথা সকলোৱে জানো, মানুহে লক্ষ্যত উপনীত হ'বলৈ প্ৰথমৰ পৰাই সেই দিশৰ গোটেই কামখিনি নিয়াৰিকৈ কৰি যাব লাগিব। তেতিয়াহে মানুহে লক্ষ্যত উপনীত হ'ব পাৰিব। ভকতিৰ দিশতো বন্ধুসকল ঠিক একেই কথা। ভকতিৰ দিশত যিবোৰ নীতি নিয়ম আছে, সেই নীতি নিয়মবোৰ পালন কৰি ভকতিৰ দিশৰ যিবোৰ কৰিবলগীয়া কাম আছে, সেই কামবোৰ কৰি যাব লাগিব। তেতিয়াহে বন্ধুসকল ভগৱানে কৃপা কৰিব। তেতিয়াহে বন্ধুসকল ভগৱানৰ কৃপা পাত্ৰ হ'ব পাৰিব। বন্ধুসকল, ভগৱানক সন্তুষ্ট কৰিবলৈ কি কি কাম কৰিব লাগে সেয়া জানো আহক। ভগৱানক সন্তুষ্ট কৰিবলৈ প্ৰথমে এজন বিষ্ণুৰ ভকতৰ সংগ ল'ব লাগিব। এতিয়া কথা হ'ল, বিষ্ণুৰ ভকত কোনজন? আমি কেনেকৈ বিষ্ণু ভকতক চিনি পাম? বন্ধুসকল, বিষ্ণু ভকত সেইজন যিজনে কেৱল মাত্ৰ হৰিক আৰাধনা কৰে, হৰিৰ বাহিৰে আন কোনো দেৱতাকে পূজা নকৰে, যিজনে সকলো প্ৰাণীকেই ভগৱানৰ অংশ বুলি ভাবে, কেতিয়াও কাকো হিংসা নকৰে, কাকো অপকাৰ নকৰে, কাকো সৰু ডাঙৰ বুলি নাভাবে, যিসকলে দুখতো দুখ নকৰে আৰু সুখতো আনন্দ নকৰে, তেওঁলোকে সকলোকে ভাল দেখে। তেনেধৰণৰ লোকজনেই হ'ল বন্ধুসকল বিষ্ণু ভকত। আৰু তেনে এজন বিষ্ণু ভকতৰ সংগ প্ৰথমে ল'ব লাগিব। আৰু বন্ধুসকল, সেই ভকতজনক গুৰু হিচাপে মানিব লাগিব। গুৰু হিচাপে মানি লোৱাৰ পাছত তেওঁ যি শিক্ষা দিব, সেই শিক্ষা লৈ তেওঁ শিকাই দিয়া মতে ভগৱানক আৰাধনা কৰিব লাগিব। আৰু আপুনি জীৱনত যিমানবোৰ ভাল কাম কৰিছে, সেই সকলোবোৰ মই কৰিছোঁ বুলি নাভাবি ভগৱানে কৰালে বুলি ভগৱানতে অৰ্পণ কৰিব লাগিব। আৰু সদায় কৃষ্ণৰ কথা শুনিব লাগিব। কৃষ্ণৰ কথা শুনিলে মন শুদ্ধ হ'ব। ভগৱান সকলোতে বিৰাজমান, সেয়ে সকলো প্ৰাণীকেই মৰম কৰিব লাগিব। যেতিয়া সকলো প্ৰাণীক মৰম কৰিব, তেতিয়া কৃষ্ণত ৰতি হ'ব। বন্ধুসকল, ভগৱানক ভক্তি কৰাত অলপো কষ্ট নাই। কেৱল মাত্ৰ সকলোতে ভগৱান আছে বুলি সকলো প্ৰাণীকেই মৰম কৰিলে ভগৱান হৃদয়ত বাস কৰিব। বন্ধুসকল, সকলো জীৱৰ গৰাকী ভগৱান, গতিকে তেওঁৰ বাহিৰে আন কাকোৱে পূজা কৰিব নালাগে। তেওঁক এৰি যদি আনক সেৱা কৰে, তেনে লোকক দুৰাচাৰী বুলি কয়। বন্ধুসকল, আপোনাৰ যিমান ধন সম্পত্তি পুত্ৰ পৰিবাৰ আছে, সকলোবোৰ খন্তেকীয়া। সেইবোৰ আজি আছে কালি নাই। কেৱল মাত্ৰ বন্ধুসকল ভগৱানৰ ভকতিয়ে স্থায়ী বস্তু। ভগৱানৰ ভকতিয়ে বন্ধুসকল আপোনাৰ এই জন্মৰ লগতে আহিবলগীয়া জন্মবোৰতো আপোনাক গতি দিব। আপুনি পক্ষীয়ে হওক বা পশুৱেই হওক, স্ত্ৰীৰ শুদ্ৰ যিয়েই নহওক, যদি কৃষ্ণক উপাসনা কৰে, আপুনি কৃষ্ণময় হৈ পৰিব। যেতিয়া সকলোতে কৃষ্ণক দেখিব, তেতিয়াই বন্ধুসকল ভগৱানক শুদ্ধভাৱে ভকতি কৰা হ'ব। আৰু বন্ধুসকল তেতিয়া ভগৱান সন্তুষ্ট হ'ব। আৰু ভগৱান সন্তুষ্ট হ'লে ভগৱানে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব আৰু আপোনাৰ সকলো আশা ভগৱানে পূৰণ কৰিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।